দেৱী আহিছে ইয়াৰ কিবা নিয়ম আছে নেকি পূজা কৰিছে ঘৰ ক'ত ল'ৰা না ছোৱালী কিন্তু কিবা হ'লে বদলাই নাই কিন্তু মই পলাই যাম আপোনাক ইয়াতে দিব লাগিব এখন মানে চাহ খাব ইয়াৰ সন্মুখতে আছে গেটৰ সন্মুখত যোনে মোৰ ভিডিঅ' চাই প্লিজ চাব ফুৰিক মানে চাপৰ্ট কৰক ফুৰি বহুত মানে কষ্ট কৰি এইফালে চাহ মানে বিক্ৰী কৰি আছে গাইছ মানে আজি আপোনালোকে কিয় মানে হাঁহি আছে আপোনালোকৰ মুখত ইমান স্মাইল কিয় মই বুজি পাইছোঁ একচুৱেলি কাৰণ গাইছ মানে আজি হৈছে দুৰ্গা পূজাৰ মহাষষ্ঠী আৰু ষষ্ঠী বুলি ক'লে মই সুধিছোঁ সকলোকে কি ষষ্ঠীৰ দিনা ইমান মানে ভক্ত মানে নাহে কিন্তু সপ্তমীৰ পৰা আহে কিন্তু গাইছ হ'লেও মানে আমি মানে সকলোৱে ভক্তটো আজি গাইছ আমি যাম একেলগে আৰু আপোনালোকে মোৰ লগত একেলগে থাকিবলৈ মানে লগত নাই কিন্তু হ'লেও মানে ভিডিঅ' চাই থাকিবলৈ আশা থাকিল আপোনালোকে ভিডিঅ'টো চালে মোৰ লগত থকা হ'ব গাইছ নিশ্চয় এতিয়া গাইছ মানে আৰু লগতে মানে গাইছ চাওক মানে দুৰ্গা পূজাৰ যিকেইটা মানে এপিছ'ড আহিব প্ৰত্যেকটো এপিছ'ড মানে আপোনালোকে মৰম দিলে আশা থাকিল কিন্তু আৰু মানে সকলোকে মানে শাৰদীয় দুৰ্গা পূজাত বহুত হৈছে থাকিল গাইছ মানে এতিয়া আৰম্ভ কৰোঁ 1 2 3 3 2 1 নমস্তে গাইছ ৱেলকাম টু আৱাৰ চেনেল গাইছ মানে শুনক মানে এতিয়া আমি আজি মানে ব্লগটো একদম চিম্পুল হ'ব কিন্তু হ'লেও মানে গাইছ মানে আপোনালোকে পিছলৈ লাষ্টলৈকে চাই থাকিবলৈ আশা থাকিল আৰু গাইছ মানে যিসকলে মানে নতুনকৈ আহিছে প্লিজ আপোনালোকে মানে ব্লগটো চাই যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰটো কৰি দিব যিসকলে বিজি আছে দুৰ্গা মাৰ সেৱালৈ আপোনালোকে নিজৰ কামখিনি কৰক আৰু কৰি উঠি মোৰ ব্লগটো সময় পালে চাবলৈ আশা থাকিল তোমালোকে নোযোৱা নেকি পূজা চাবলৈ যাবা নেকি ধৰিবা আমি একেলগে ঘূৰিম ন আমি একেলগে ঘূৰিম আৰু মোৰ গোটেইসকলে আমি একেলগে ঘূৰিম হেপী দুৰ্গা পূজা তোমাক জাম হ'ব লাগে আৰু গাইছ মানে চাই লওক মানে মানুহ মানে আজি মানে পূজা আজি মানে আৰম্ভণি কিন্তু হ'লেও মানে মানুহ চাওক মানে কিমান মানে আছে গেট ও ভাই হেপী বাৰ্থডে সরি হেপী দুর্গা পূজা ভাই ভাই কি মানুহ আজি প্রথম দিনা গাইজ নে দুর্গা মা আহিছে নেকি আহিছে দিয়া বাৰু লগ পাম আৰু গাইজ মানে আজি মানে বিশেষ মানে এনে মানে চাবলগীয়া মানে বস্তুটো বনোৱা হৈছে কিন্তু মানুহ মানে হোৱা নাই মানে দেৱী বা মৰিচা আনিছে মানে গম পোৱা নাই তালৈকে যাইলে মই গম পাম কিন্তু অহাকালি যিকেইটা মানে এপিছ'ড গাইছ মানে আহি আছে প্ৰত্যেকটো এপিছ'ড মানে গাইছ মানে এইবাৰ এইখিনি কৈছোঁ মানে বহুত মানে ডাঙৰ পূজা হ'ব মানে চাওক মানে আজি মানে আৰম্ভ হৈছে কিমান মানুহ মানে গাইছ মানে ইয়াতে মানে সেৱা কৰা হ'ব মোৰ ইচ্ছা অহাকালিৰ পৰা পূৰা এইফালে দোকান হ'বনে হ'ব অহাকালি আৰু ইয়াৰ কাৰণে নাই ইয়াত লাইট কিয় নাই লাইট দিয়া নাই মোৰ বিশ্বাস আজি দিব চাগে আৰু দেৱী আহিছে নে দেৱী আহিছে নহয় ইয়াত মানে কিবা মানে নিয়ম কৰিব চাগে আৰু ভিতৰত মানে এতিয়া মানে দুৰ্গা মাক মানে পূজা কৰি থকা হৈছে আৰু লগতে মানে ইয়াত চাব জানে মানে ইয়াত মানে এইখন লগোৱা আছে মানে সেৱা মানে আজিয়ে কৰিব পাৰিম মানে এখন কিবা দিয়াৰ কিবা নিয়ম আছে নেকি পূজা কৰিছে বহুত মানে গোটেই একদম পুৰা খুলি দিব পাৰিছে আজি প্ৰথম দিন হিচাপে মানে মানুহ মানে আহিছে কিন্তু মানে বৰ্তমান মানে মূৰ্তি চাব দিয়া নাই এইটো অহাকালি যিকেইটা ব্লগ হ'ব ভালকৈ বনাব চেষ্টা কৰিম আজি অলপমান মানে এনেকুৱা অলপমান বেয়া হ'ব একদম চৰি চাব বন্ধ কৰা আছে ইয়াত মতে খুলি দিলে দেখুৱাই আহিছোঁ আৰু সেৱা কৰিম একেলগে কি তুমি কি খাইছ ঘৰ ক'ত ঘৰ নদী তুমি ল'ৰা না ছোৱালী ল'ৰা মানে তোমাক কিয় ছোৱালী বুলি কৈছোঁ মানে তোমাৰ চুলিটো বহুত দীঘল হয় বাকীটো ভাল লাগিলে সেই নাই একদম আৰু বাকী তোমাৰ কিবা এটা কাম কৰিব আহিছা নেকি মানে সেই এটা কিবা দেখুৱাই দিবা নেকি দেখুৱাই দিবা মানে গাইছ মানে কিবা ভাই মানে কিবা পাৰফৰ্মেঞ্চ কৰি দেখুৱাই দিব মানে তেখেতে যিটো কাম কৰে মানে এনে তুমি কি কৰিবা চাৰ্কাছ দিব পাৰ দেখুৱাই দিবা প্লিজ দেখুৱাই দিবা
গাইছ চাইছো এতিয়া কি কৰে আৰু গাইছ মানে ভাই পেলাই চাৰ্কাছ মানে কিবা দেখুৱাব মানে কিন্তু কিবা হ'লে বদলাই নাই কিন্তু মই পলাই যাম আপোনাক কি দেখুৱাব কোৱা 1 2 3 তোমাৰ বয়স কিমান 11 বছৰ কি কৰিবা এই মানে আজি হ'ব কালি হ'ব কালি লগ পাম কালি ইয়াত দেখুৱাব লাগিব হা দিয়া বাৰু গাইছ মানে ইয়াত মানে সম্পূৰ্ণ মানে বনোৱা মানে হোৱা নাই ইয়াত চাওক মানে এতিয়া মানে বনাই আছে কি জিলাপি এখন খাম কিমান টকা ল'ব 10 টকা ল'ব জিলাপি দাদা কেইটকা ল'ব 50 টকা হা 50 টাকা 10 টাকা এখানে 10 টাকা লৈছে আৰু বস্তু ছাড়া মানে জায়গার ভাড়া বস্তুর দাম বলে অলপ বেশি নিবি ওরা ভাল বনাইছে একদম আপোনাৰ শুনা আপোনাৰ 1 নম্বৰৰ ভিতৰত মই 200 দিম এইখিনি হ'লো বিৰাট ভাল হৈছে আৰু আপোনাৰ লগতে গোটেইকেইটাক মানে হেপী দুৰ্গা পূজা আজি চাব লগা নাই স্কুলে অহাকালি হ'ব তো গাইছ মানে এতিয়া মানে যাওঁ অহাকালি আহিছোঁ ইয়াতে অহাকালি খাম অহাকালি ফিজ দিব লাগিব এখন খুৰা গলা এটা দিয়ক গলা আৰু গাইছ মানে এটা মানে গলা হওক গলা খাই মানে ইয়াৰ পৰা যাওঁ মানে কি আজি মানে মানুহ আহিছে কিন্তু মানে কি প্ৰত্যেকটো বস্তু মানে কৰা হোৱা নাই অহাকালি প্ৰত্যেকটো বস্তু ভালকৈ বনোৱা হ'ব আৰু আহি মানে কৈছোঁ এইখিনি কৈছোঁ ফুল এনজয় এইখিনি কৰা সকলোকে এইখিনি মানে হেপী দুৰ্গা পূজা পুৰা ইউনিক ষ্টাইলত বনাই দিয়ক দুৰ্গা পূজা বুলি যিহেতু ইউনিক ষ্টাইল আজি নহয় কালি হ'ব অহাকালি হ'ব নেকি ইউনিক ষ্টাইল তো গাইছ মানে অহাকালি যদি আপোনালোকৰ যদি পাঠশালা দুৰ্গা পূজা চাব যদি আহে পুৰা দোকানত মানে ইউনিক ষ্টাইলত মানে গোলা পাব গোলা মানে খুৰা কেনেকুৱা ইউনিক ষ্টাইলত হ'ব কিবা বেলেগ বস্তু মানে লগাই দিব নেকি কোকা-কোলা হ'ব হয় নেকি নাইচ কোকা-কোলা মিক্স সোডা মিক্স হ'ব সোডা মিক্স হ'ব মানে গাইছ মানে সোডা আৰু মানে কোকা-কোলা মানে মিক্স কৰি দিব মানে এতিয়া মানে যি আছে তাৰ লগত মানে আৰু মানে অলপমান দুটা বস্তু লগাই দিব মানে তেনেকুৱা হ'ব কোলা 20 টকা 20 টকা এ মই আচ্ছা দে খাতে তোলে দিকে মারি না দিলি চাহ দিয়ে নেকি চাহ দিয়কচোন মোকো খুৰী আপুনি দোকান আজি দিছে নে ইয়াত অহাকালি পৰা অঁ লকডাউন নক'ব পাৰে আৰু গাইছ মানে আপোনালোকৰ যদি ইয়াত যদি পাঠশালা যদি পূজা চাব আহে এই খুৰীৰ দোকানত মানে চাহ খাব ইয়াৰ সন্মুখতে আছে গেটৰ সন্মুখত যোনে মোৰ ভিডিঅ' চাই প্লিজ চাব খুৰীক মানে চাপৰ্ট কৰক খুৰী বহুত মানে কষ্ট কৰি মানে চাহ মানে বিক্ৰী কৰি আছে চাব দিয়ক গাইছ মানে ভাইক মানে লগ পাই গ'লোঁ আৰু আপোনালোকে নিশ্চয় মানে ইয়াত আহিলে খুৰীৰ দোকানত চাহটো খাব মানে খুৰী বহুত কষ্ট কৰে কেনে হেপী দুৰ্গা পূজা ভাই ইন এডভান্স মানে দি দিওঁ ভিডিঅ' আৰু গাইছ মানে মানুহটো ভাইক মানে লগ পাই গ'লোঁ হেল্ল' শুনা হেপী দুৰ্গা পূজা আৰু গাইছ মানে এয়া গাইছ মানে এনেকুৱা মানে প্ৰথমবাৰ দেখি আছোঁ মানে এইফালে মানে তাল বজাইছে এইফালে মানে বিয়াৰ নিচিনা মানে এনেকুৱা দিছে মানে উৰুলি বজাইছে মানে ছাৰ সেইফালে যাব পাৰিম নি অঁ দিয়ক আৰু গাইছ মানে অলপমান মানে ফাঁকেৰে মানে চাই লওক মানে মূৰ্তিকেইটা মানে সেইফালে মানে যাব মানে নিদিয়ে মানে দিয়ক সেইফালে মানে কিবা মানে নিয়ম আছে মানে সেইফালে মানে যোৱাটো মানে বন্ধ এইকেইটা বজোৱা হ'ব নেকি মানে গাইছ মানে এইকেইটা মানে বজোৱা হ'ব মানে চাই লওক মানে কিমান ডাঙৰ ডাঙৰ এইকেইটা বজোৱা হ'ব মানে ভাল লাগিব মানে বজালে ইমান ডাঙৰ ডাঙৰ গাইছ মানে এতিয়া মানে বজাব মানে আপোনাৰ নামটো বিপুল দাস মণি দাস আৰু আপোনাৰ নাম হালৈ ভাল পৰা আপোনালোকে নলবাৰী ভাল বজাইছে কিন্তু এইখিনি মানে অহাকালি চাওক মানে ইয়াতে চাকি জ্বলাব মানে ইয়াত এই এখন সেই এখন আৰু সেইখন এই তিনিখন আৰু এইখন 4খন মানে ইয়াত চাকি জ্বলাব সকলোৱে মোৰ মানে বিউটিখনক মানে ইয়াত মানে আগত থৈ দিছোঁ মানে তো চাব হৈছোঁ মানে আছেনে নাই মানে মোৰ পিছত থাকিলে ভাল আৰু গাইছ মানে ফাইনেলি মানে মোৰ মানে বিউটি মানে সন্মুখত মানে মানে এতিয়া মানে ভাল লাগে মানে আছে মানে ভালে আছে মানে আৰু গাইছ মানে কোনোবা চাগে ডাঙৰ মানুহ আহিব মানে ইয়াত মানে পুলিচ মানে ইমেইলৰ পুলিচ ইয়াতো পুলিচৰ গাড়ী মানে কোনোবা চাগে ডাঙৰ মানে আজি মানে ষষ্ঠী হিচাপে মানে উদ্ভাৱন কৰিব চাগে মোৰ বিশ্বাস আজি ভিডিঅ'টো মানে এইখিনিতে সমাপ্ত কৰিছোঁ মানে কি এটা ঘটনা গম পাইছোঁ কি প্ৰথম দিনা মানে কোনো এটা বস্তু মানে চাব লগা মানে নহয়
মানে গাইছ মানে চাওক মানে আজি ষষ্ঠী হিচাপে মানে প্ৰত্যেকবিলাক বস্তু মানে কৰি আছে দোকানৰ লগতে মানে কিছুমান দোকানত মানে লাইটবিলাকো মানে কানেক্ট কৰা হোৱা নাই তো সেইকাৰণে গাইছ মানে সেইটো কাৰণে মানে অহাকালিৰ পৰা মানে সপ্তমী হ'ব অহাকালি সপ্তমী তো অহাকালিৰ পৰা মানে ভাল হ'ব সকলো মানে অহাকালি আহিব আৰু মই যে কৈছোঁ যে সেই মানে খুৰীজনৰ দোকানখন দেখুৱাই দিছিলোঁ মানে চাহৰ দোকান গেটৰ সন্মুখতে মানে আছে সেইখনত মানে আহি মানে সকলোৱে চাহ পাব মানে তাতে মানে বহুত সৰু দোকান কষ্ট কৰি আছে বহুত মানে আপোনালোকে সহায় কৰি দিব গাইছ যদি মানে ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব আৰু মানে এতিয়া মানে এনেকুৱা হৈছে মানে মই কথা ক'ব গ'লে এই গাড়ীকেইখন মানে আহি ওলাই মানে তো মানে সপ্তমীৰ পৰা মানে ভালকৈ মানে ভিডিঅ'টো মানে ব্লগটো ভালকৈ বনাব চেষ্টা কৰিম আজিলৈ বাই বাই